নমস্কাৰ বন্ধুসকল, মোৰ চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজি মই লৈ আহিছোঁ এটা নতুন ৰেচিপি। আৰু এয়া গম পাইছে নেকি, এয়া হৈছে তিতা কেৰেলাৰ গ্ৰেভি। হয়, আপোনালোকে এনেদৰে খাই পাইছে নাই জানো। আজি তেন্তে মই ৰেচিপিটো ষ্টাৰ্ট কৰোঁ। এয়া তাৰ বাবে মই লৈছোঁ তিতা কেৰেলা, পিঁয়াজ, আদা নহৰু আৰু তিতা কেৰেলাকেইটা মই এতিয়া সৰু সৰুকৈ টুকুৰা কৰি কাটি ল'ম। আৰু লগতে মই আলু দুটাও বইল কৰি লৈছোঁ। আৰু এয়া তিতা কেৰেলাকেইটা সৰুকৈ কাটি লৈছোঁ, লগতে পিঁয়াজটোও কাটি লৈছোঁ আৰু আদা নহৰুৰ পেষ্টটো ৰেডি হৈ গৈছে মোৰ। এতিয়া তেল গৰম হৈ গৈছে কেৰাহীত, গতিকে মই পিঁয়াজ, জলকীয়া আৰু আদা নহৰুৰ পেষ্টখিনি দি অলপমান ফ্ৰাই কৰি লৈ এতিয়া কাটি থোৱা তিতা কেৰেলাকেইটাও দি লৈছোঁ আৰু দি লৈ এইখিনি অলপ সময় ভাজি ল'ম, ঠিক আন চব্জি ভাজাৰ দৰেই। এতিয়া ইয়াত মই নিমখ আৰু হালধি দি লৈছোঁ। সোৱাদ অনুযায়ী আপোনালোকে নিমখ দি ল'ব আৰু এইখিনি পুনৰ অলপ সময় এনেকৈ লৰাই ল'ম। এতিয়া মছলাৰ বাবে মই লৈছোঁ জিৰা গুড়ি 1 চামুচ, লগতে আছে জালুকৰ গুড়ি 1 চামুচ আৰু পুনৰ লৰাই লৈছোঁ। আৰু এতিয়া ধনিয়া গুড়ি 1 চামুচ দিম আৰু এয়া ঘৰতে পিছা ধনিয়া গুড়ি। আৰু এতিয়া আটাইখিনি ভালকৈ মিক্স কৰি যোৱাকৈ ভাজি ল'ম। এতিয়া বইল কৰি থোৱা আলুকেইটাও দি লৈছোঁ আৰু পুনৰ এনেকৈ লৰাই যাম। যেতিয়ালৈকে এইখিনি ভালকৈ সিজি নাহে তেতিয়ালৈকে লৰাই থাকিব। এতিয়া অলপ সিজিবৰ বাবে মই অলপমান পানী দি দিছোঁ আৰু পানী দি ঢাকনিখন দি ৰাখিম। উতলি আহিছে দেখিছে, অলপমান কালাৰটো উঠিবৰ কাৰণে মই কাশ্মীৰী মিৰ্চ অলপো দি দিছোঁ আৰু দি পুনৰ ঢাকনখন দি 5 মিনিট সময়ৰ কাৰণে সিজিবলৈ দিম। আৰু মোৰ এতিয়া তিতা কেৰেলাৰ এই গ্ৰেভি ৰেডি হৈ গৈছে। মই গেছটো অফ কৰি দিম, লগতে আপোনালোকক দেখাই আছোঁ। এয়া চাওক, সুন্দৰ এটা ৰেচিপি আজি বনাই দেখাইছোঁ আপোনালোকক। এইটো খাবলৈও এটা নতুন টেষ্ট লাগে, যদিও তিতা কেৰেলা তথাপিতো খাই সোৱাদ লাগে। আপোনালোকেও এবাৰ ট্ৰাই কৰি চাব। আৰু আজিৰ ভিডিঅ'টো যদি ভাল পাইছে তেন্তে এটা লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব।